তো নাগালেণ্ডৰ চিকাৰৰ বিষয়ে কিছু দেখাব খুজিছোঁ। এখন ৰেংমা নদী। আগতে মই ৰেংমা নদীৰ বিষয়ে মোৰ চেনেলৰ জৰিয়তে দেখাইছিলোঁ এই ঠাইখিনিৰ সৌন্দৰ্য, কিন্তু আজি দেখাম এটা বেলেগ দৃশ্য। নাগালেণ্ডৰ কিছু কণ কণ কিশোৰে এয়া চিকাৰত আহে। তেওঁলোকে চিকাৰৰ বাবে এনেধৰণৰ ফান পাতে। গতিকে এইখন ৰেংমা নদী এতিয়া খৰালি সময়ত পানী শুকাই গৈছে। ইয়াৰ এই কাষত যথেষ্ট পৰিমাণে নিগনি এন্দুৰ জাতীয় থাকে আৰু ইহঁতি এইবিলাকে চিকাৰ কৰি খুব সম্ভৱ খাই চাগে। গতিকে আমি এইটো ফানটো দেখুৱাচোন। এইটো কি কয় ইয়াৰ নাম? কি লাগা আছে এটা? চিৰিয়া ফান আছে। এই কেনেকৈ লাগা এইটো দেখা? এইটো ওপৰলৈ দেখুৱাই দিয়াচোন, দেখাবা। যথেষ্ট ডাঙৰ এন্দুৰ, প্ৰায় 1 কেজি মান ওজনৰ হ'ব চাগে। এতিয়া কি কৰিব? কেনেকৈ খাব? হা, কেনেকৈ লাগে না? মিঠা আছে। তো এইটো কেনেকৈ জানে না ইয়াত আছে? গাঁত থাকে এন্দুৰ। এইটো নেগুৰত ধৰি দাঙি দিছে এনেকৈ। যথেষ্ট ডাঙৰ এন্দুৰ হয় এইটো। এইটো ফানটো ইহঁতি কেনেকৈ পাতে দেখাইছে। এতিয়া ঠিক ইহঁতি ৰাতিপুৱা 5 মান বজাতেই ওলাই আহে। এই 5 বজাতে ওলাই আহি এনেকৈ চিকাৰত আহে আৰু বিভিন্ন চিকাৰ কৰে। ইয়াত চৰাই চিৰিকটিৰ পৰা আদি কৰি বিভিন্ন চিকাৰ কৰে, যিহেতু হয়তো চৰাই চিৰিকটি কৰাটোতো ভাল নহয় যদিও এনেধৰণে ইহঁতি এন্দুৰৰ পৰা আদি কৰি বিভিন্ন চিকাৰত নামি আহে। গতিকে নৈ কাষত এয়া আজি এটা নতুন ভিডিঅ' দেখুৱালোঁ, নতুন কথা জনালোঁ আপোনালোক সকলোকে। ঠিকে, চলিয়ে আবি।